Hello friends, স্বাগতম জনাইছো আপোনাৰ চেনেল টেক ধ্ৰুৱ চেনেলটোলৈ আৰু আজি মই আপোনালোকৰ টেক ধ্ৰুৱ চেনেলটোৰ যিটো 4 নম্বৰ এপিসোড টেক জ্ঞান 4 সেই এপিসোডটো লৈ আনিছো। আপোনালোকে চাগে মোৰ পিছৰ এপিসোডকেইটা চাইছে, বহুসংখ্যক মানুহে সেই পিছৰ এপিসোডটো আলৈ লৈছে বুলি ভাবিছো, কমেন্টছো পাইছো আৰু আপোনালোকে মোৰ বাকি থকা যিবিলাক মই এপিসোড লৈ আনিম সেই সকলোবোৰ এপিসোড যাতে আপোনালোকে চাই আৰু আশা কৰোঁ এই ভিডিঅ'টো আপোনালোকে আলৈ ল'ব আৰু মই আজি টেকনলজি যিবিলাক নতুন আপডেট বা যিবিলাক খবৰ সেই খবৰবিলাক মই আজি লৈ আনিছো। তো আজিও বহুসংখ্যক আপডেট আছে, তো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো একদম স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু আপোনালোকক এটাই ৰিকুৱেষ্ট কৰিছোঁ যাতে মোৰ চেনেলটো যিটো ৰঙা ছাবস্ক্ৰাইব বাটন সেই ছাবস্ক্ৰাইব বাটনটো আপোনালোকে দবাই দিয়ে। আপোনালোকে ভিডিঅ'টো চাই আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ যাতে ভিডিঅ'টো চাই আপোনালোকে গুচি নাযায়, তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা যিটো ঘণ্টা বাটন সেই ঘণ্টা বাটনটো দবাই দিব। তো এইটো হ'ল আপোনালোকৰ ফাৰ্ষ্ট কাম আৰু নেক্সট কাম আপোনালোকে একদম ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাতে। ফাৰ্ষ্ট আপডেটটো মই আজি আপোনালোকক শুনি আচৰিত হ'ব। ফাৰ্ষ্ট আপডেটটো হৈছে Xiaomi ব্ৰেণ্ডৰ ফালৰ পৰা। Xiaomi কিবা নহয় কিবা নতুন আৱিষ্কাৰ কৰি থাকে, নতুন বস্তু লৈ আনি থাকে মাৰ্কেটত। তো এতিয়া Xiaomi ফালৰ পৰা এনেকুৱা এটা বস্তু মানে লৈ আনিছে Xiaomi, শুনি আচৰিত হ'বলগীয়া বস্তু। তো আপোনালোকে 18 ৱাট 15 ৱাট 20 ৱাট ফাষ্ট চাৰ্জিং ছাপৰ্ট দেখিলে, বুক চাৰ্জিং দেখিলে আৰু 50 ৱাটলৈকেও ফাষ্ট চাৰ্জিং বহুতো ডিভাইচত আছিলে। কিন্তু এতিয়া এই Xiaomi ফালৰ পৰা এটা নতুন নতুন এটা লৈ অনা হৈছে, যিটো Xiaomiয়ে 100 ৱাট ফাষ্ট চাৰ্জিং ছাপৰ্টিং ছিষ্টেমৰ ডিভাইচ হয়তো 2020ত ওলাই দিব, কাৰণ ইয়াৰ 100 ৱাট ফাষ্ট চাৰ্জিং ছাপৰ্টিঙৰ তেওঁলোকৰ ৱেবছাইটত পোৱা গৈছে হঠাৎ। আৰু এই 100 ৱাট ফাষ্ট চাৰ্জিঙৰ ছাপৰ্টিংটো আপোনাৰ কেনেকুৱা হ'ব মই কৈ আছোঁ, ইয়াৰ বেনিফিটটো মই কৈ আছোঁ আপোনালোকক। আপোনালোকৰ মোবাইলটো আজিকালি সকলোৰে মোবাইল 4000 নহ'লে 5000 বেটাৰী থাকে, তাৰ তলত কাৰো নাথাকে। তলত থাকিলেতো ভালেই, আপোনালোকৰ আৰু ভাল ফাইদা, কিন্তু 4000 5000 মিনিমাম। 4000টো এভাৰেজ 4000 থাকে আৰু মানে 4000ৰ ভিতৰতে বেটাৰীবিলাক থাকে। তো 4000 বেটাৰী এটা আপোনাৰ এই 100 ৱাট ফাষ্ট চাৰ্জিঙত আপোনাৰ 17 মিনিট, অৰ্থাৎ হয় আপোনালোকে ঠিকেই শুনিছে, 17 মিনিটত এটা মোবাইল চাৰ্জ হ'ব। 17 মিনিটত এটা 100% মোবাইলটো 100% চাৰ্জ হ'ব 17 মিনিট। আপোনালোকে ইমাজিনেই কৰিব নোৱাৰে 17 মিনিটত যে এটা মোবাইল 100% চাৰ্জ হ'ব। তো 30 মিনিটছতো তেনেকৈ হয়তো 100% চাৰ্জ নহয়, 80-60 হৈ যায়। কিন্তু বৰ্তমান 17 মিনিটত Xiaomiয়ে এইটো আপোনাৰ দাবী কৰিছে যে 17 মিনিটত 100 ৱাট ফাষ্ট চাৰ্জিং ছাপৰ্ট যিবিলাক মোবাইল দিব, সেই 17 মিনিটত আপোনাৰ মোবাইলটো ফুল চাৰ্জ কৰি দিব। তো এইটো একদম ডাঙৰ টেকন'লজি বুলি ক'ব লাগিব, ডাঙৰ খবৰ টেকন'লজিৰ। তো এইটো এটা টেকন'লজিৰ যিটো খবৰ, সেই খবৰৰ ভিতৰত সবাতোকৈ ডাঙৰ খবৰ বুলি মই ভাবোঁ, কাৰণ তেনেকুৱা ধৰণৰ আগতে কোনো ধৰণৰ ব্ৰেণ্ডে উলিওৱা নাছিলে। এইটো একমাত্ৰ Xiaomiৰ ফালৰ পৰা আহি আছে। তো নেক্সট আপডেটটো হৈছে আপোনাৰ হোৱাটছএপৰ ফালৰ পৰা। হোৱাটছএপত আপোনালোকে গমে পাইছে অলপ দিন আগত পেগাচিছ এটেক যেনেকৈ হৈছিলে, আৰু এটা নতুন হেকিং যিটো ইছ্যুজ, হোৱাটছএপৰ ওপৰত হেকিং ইছ্যুজ যিটো হৈ আছে। আপোনাৰ যিটো MP4 ফাইল এটা ভিডিঅ' এটা চেণ্ড কৰে, যিকোনো আনন'ন নম্বৰৰ পৰা আপোনাৰ ভিডিঅ'টো চেণ্ড কৰিব। আপোনাৰ সেই ভিডিঅ'ত যদি সেই ভিডিঅ'টো ক্লিক কৰে, তাত এটা লিংক খোলা যাব, লিংক খোলা যোৱাৰ পাছত আপোনাৰ হোৱাটছএপ একাউণ্টটো হেক হৈ যায়। এইটো আমাৰ ইণ্ডিয়ান যিবিলাক আপোনাৰ এক্সপাৰ্টসকলেও জনাইছে এই বিষয়টো। তো এইটো এটা বহুত স্পৰ্শকাতৰ বিষয় বুলি ক'ব লাগিব। কিন্তু ইয়াৰ মাজতে বহুসংখ্যক ছ'চিয়েল প্লেটফৰ্ম, অৰ্থাৎ ভাইবাৰ যেনেকৈ টেলিগ্ৰাম, আপোনাৰ হাইক মেছেঞ্জাৰ, এইবিলাকেও সুবিধা ল'বলৈ পোৱা দেখা গৈছে। এতিয়া ইয়াতকৈ সবতকৈ ডাঙৰ খবৰটো হৈছে যিটো ভাইবাৰ নামৰ আমি এপ ইউজ কৰিছিলোঁ, বহুদিন আগতে এইটো পপুলাৰ আছিলে যদিও, কিন্তু হোৱাটছএপে এইটো কোনো ধৰণৰ হোৱাটছএপক টক্কৰ দিব পৰা নাছিলে। কিন্তু হোৱাটছএপ যেতিয়া হেকিং কবলত পৰিলে, হেকিং কবলত পৰাৰ পিছত এই ভাইপাৰ এপটোৱে বহুসংখ্যক ফাইদা উঠালে, বহুসংখ্যক সুবিধা পাই গ'ল। তো তেওঁলোকৰ এতিয়া আপোনালোকে শুনি আচৰিত হ'ব, এটা হিউজ এমাউণ্ট আপোনালোকে শুনি আচৰিত হ'ব, 35% মানুহে হোৱাটছএপৰ ফালৰ পৰা আদাৰ চ'ৰ্চত গৈ, অৰ্থাৎ ভাইপাৰত গৈছে, ভাইপাৰত গৈ এই ভাইপাৰ ইনষ্টল কৰিছে। ইনষ্টলেশ্যনটো 35% মানুহে ইনষ্টল কৰিছে। আপোনালোকে আচৰিত হ'ব। তো হোৱাটছএপ এৰি বেলেগলৈ গৈছে। একদম হোৱাটছএপ মানুহৰ মাজত বহুত পপুলাৰ, কিন্তু এতিয়া হোৱাটছএপ এৰি বেলেগ ঠাইলৈ যাবলগীয়া হৈছে। তো এইটো এটা ডাঙৰ আপডেট। তো ইয়াৰ নেক্সট আপডেট হৈছে 5G টায়াৰ, অৰ্থাৎ পিৰেলি নামৰ এটা ব্ৰেণ্ডে 5G টায়াৰ লঞ্চ কৰাৰ দেখা পোৱা গৈছে, লঞ্চ কৰিবলৈ গৈ আছে। তো এই পিৰেলি টায়াৰটো আপোনালোকৰ বহুত 5G টেকন'লজি। আপোনালোকে এইটো কথাও বহুত আচৰিত ধৰণৰ কথা। আপোনালোকে চাগে মোবাইল, লেপটপ বা এনেকুৱা ইলেক্ট্ৰনিক ডিভাইচত আপোনালোকে দেখিছিলে 5G ছাপৰ্ট বা তেনেকুৱা ধৰণৰ 5G কানেক্টিভিটি। 4G আছে, 5G অহাই নাই বাৰু, কাম চলি আছে। কিন্তু এতিয়া পিৰেলি নামৰ সেই ব্ৰেণ্ডটোৱে টায়াৰত 5G ছাপৰ্ট দিব। আচৰিত কথা, টায়াৰত কেনেকৈ 5G ছাপৰ্ট দিব?
হয় এইটো একদম সত্যতা এইটো সত্য কথা টায়াৰত মানে 5G ছাপৰ্ট থাকিব স্মাৰ্ট টায়াৰ হ'ব অবভিয়াছলি আৰু এই টায়াৰত আপোনালোকৰ মানে কি হ'ব আপোনালোকে শুনক ইয়াৰ বেনিফিটটো মই কৈ আছোঁ ইয়াৰ ভাল গুণ লাভালাভটো মই কৈ আছোঁ মানে আপোনাৰ গাড়ীখনত যেনিবা পিৰেলি টায়াৰ থাকিলে টায়াৰ যেতিয়া পিৰেলি টায়াৰ আহিব সকলোবোৰতে পিৰেলি টায়াৰ এইটো সময় লাগিব ফিউচাৰ এতিয়াও হোৱা নাই বাৰু ফিউচাৰ যেতিয়া আপগ্ৰেড হ'ব লাগিব অলপ কিন্তু এইটো আহিব পিৰেলি টায়াৰটো থাকিলে আপোনাৰ কি হ'ব বেলেগ গাড়ী এখন যেনিবা আপোনাৰ গাড়ীত পিৰেলি টায়াৰ আছে বেলেগ গাড়ীত পিৰেলি টায়াৰ আছে মানে দুটা টায়াৰৰ মাজত এটা কানেকশ্যন থাকিব এইটো 5G টেকন'লজিৰ ওপৰত বেছ থাকিব আৰু এই টায়াৰত মানে আপোনালোকে ইনষ্টেণ্ট মানে খবৰ পাই যাব যে আপুনি গৈ থকা ৰাস্তাটোৰ আগত কিবা খলা বোমা আছে নেকি ৰাস্তাটো বেয়া নেকি তাৰ ট্ৰেফিক জাম কিমান মানুহ কিমান আছে তাৰ ৰাস্তাটো কেনেকুৱা কণ্ডিশ্যন কেনেকুৱা মানে গোটেই চিটুৱেশ্যনটো আপোনালোকক একদম এক্সপ্লেইন কৰি দেখাই দিব মানে সেই 5G টায়াৰৰ যিটো টেকন'লজি সেই টেকন'লজিটো আপোনালোকক দেখাই দিব তো এইটো এটা বহুত ডাঙৰ খবৰ টেকন'লজি দুনিয়াৰ ফালৰ পৰাও খবৰ ডাঙৰ খবৰ আৰু এনেই চাব গ'লেও বহুত ডাঙৰ খবৰ টায়াৰত 5G আচৰিত তো নেক্সট আপডেট হৈছে ছনী PlayStation 4 অলপ আগত ওলাইছিলে PlayStation PS4 এতিয়া ছনীৰ ফালৰ পৰা PlayStation 5 যেটো সেইটো আহি আছে PlayStation 5 যিবিলাক গেমাৰসকলে আপোনালোকে গমে পাব PlayStation কি বস্তু PlayStation আপোনালোকে 5 ইউজ কৰিবলৈ পাব তো ইয়াত অকমান চেঞ্জেছ কৰা হৈছে কিন্তু লুকছটো অলপমান চেঞ্জ হৈছে বাকি সব একেই PS4 ৰ নিচিনাই তো আপোনালোকে PS5 ৰ মজা উঠাব পাৰিব আহি আছে PlayStation 5 তো এইটো আছিলে ছনীৰ ফালৰ পৰা আপডেট নেক্সট আপডেট হৈছে Realme 5S আৰু Redmi Note 8 Realme 5S আৰু Redmi Note 8 ইয়াৰ প্ৰাইচটো প্ৰায় সেম হয় 9999 কিন্তু ইয়াত আপোনালোকে এতিয়া যিকোনো কাষ্টমাৰসকলেও মানে বহুত বিমূৰত পৰিছে কিয়নো প্ৰায় সেম ফিচাৰ্ছ আছে কিন্তু Realme 5S ত আপোনাৰ 4000 বেটাৰী আৰু ইয়াতে আপোনাৰ Redmi Note 8 ত 5000 বেটাৰী আৰু ইয়াতো 48 মেগাপিক্সেল কোৱাড কেমেৰা ইয়াতো 48 মেগাপিক্সেল কোৱাড কেমেৰা 30 মেগাপিক্সেল সেলফি দুটাতে তাৰপিছতে দুটাতে ফাষ্ট চাৰ্জিং ছাপৰ্ট আছে আপোনাৰ তাতকৈ ডাঙৰ কথা Snapdragon 665 প্ৰচেছৰ দুটাতে আছে তো এতিয়া আপোনালোকে ডিসাইড কৰক Redmi Note 8 লয় নে Realme 5S লয় তো এটা আপোনালোকৰ ওপৰত ডিপেন্ড কৰিব তো ইয়াৰ পিছত আছে Redmi K30 Pro Redmi K30 Pro কিছুমান লিক্স পোৱা গৈছে ইয়াত 120 Hz ডিসপ্লে থাকিব 120 Hz ডিসপ্লে থাকিব আৰু 60 মেগাপিক্সেল কেমেৰা আৰু ইয়াত মানে মাউণ্টেইন মানে ফিংগাৰপ্ৰিন্ট সেন্সৰ পোৱা গৈছে লিক্সৰ ফালৰ পৰা পোৱা গৈছে এটো অতি সম্ভৱ লঞ্চ কৰিব তো ইয়াৰ পাছৰ আপডেট হৈছে OnePlus 8 OnePlus 70 বৰ্তমান মাৰ্কেটত ওলাইছে OnePlus 70 বহুতো পপুলাৰিটি পালে এতিয়া OnePlusৰ ফালৰ পৰা OnePlus 8 আহি আছে ইয়াত থাকিব কোৱাড কেমেৰা আৰু হোল পাঞ্চ ডিসপ্লে এটো হৈছে OnePlus 8 ৰ খবৰ এক্সেপ্ট হৈছে Realme X2 Pro আপোনালোকে সকলোৱে গম পাইছে ফ্লিপকাৰ্টত যোৱা ফালৰ পৰা Realme X2 Pro উপলব্ধ হৈছে তো ইয়াত আপোনাৰ খুব ধুনীয়া ফোন বহুত ধুনীয়া ফোন Realme ফালৰ পৰা কম মানে প্ৰাইস হিচাপে ধুনীয়া যিবিলাক ফিচাৰ্ছ দিছে সেই ফিচাৰ্ছত প্ৰাইসটো ধুনীয়া দিছে তো আপোনালোকে ইয়াত থাকিব কি Snapdragon 855 প্লাস প্ৰচেছৰ থাকিব ইয়াত থাকিব 8GB 128GB আৰু 12GB 256GB আৰু ইয়াৰ USB টাইপ C সাপোৰ্ট থাকিব আৰু ইয়াৰ দামটো হৈছে 29999 rupees প্ৰাইসটো আপোনালোকক কৈ দিলো তো আপোনালোকে ফ্লিপকাৰ্টত গৈ এটো অৰ্ডাৰ কৰিব পাৰে আৰু ইয়াৰ লাষ্ট আপডেট হৈছে জিঅ'ৰ ফালৰ পৰা অৰ্থাৎ জিঅ' আপোনালোকে সকলোৱে জিঅ' ইউজ কৰি আছে মই ইউজ কৰিছো নিজৰ ফালৰ পৰা কৈছো মই ইউজ কৰিছো আৰু সকলোৱে জিঅ' বৰ্তমান বহুত পপুলাৰিটি লাভ কৰিছে 100 মিলিয়ন ইয়াৰ কাষ্টমাৰ ক্ৰছ কৰিছে আৰু বহুসংখ্যক মানুহ বৰ্তমান জিঅ'ৰ লগত সংযোগ হৈ আছে যে নহওক জিঅ' আমাক বহুত ভাল কিবা দিলে অফাৰ দিলে কিবা দিলে কিন্তু এতিয়া আৰু সেইবোৰ চাগে অলপমান কমি যাব আৰু বৰ্তমান আমি আইওচি টপ আপ কাৰ্ডো কিনিবলগীয়া হৈছে 10 টকা 20 টকীয়া তো এইটো ট্ৰাই ফালৰ পৰাও কিছুমান নিৰ্দেশ আহিছে এতিয়া আকৌ এটা নতুনকৈ আহিছে মানে হয়তো জিঅ'ৰ ফালৰ পৰা প্ৰাইস বিলাক আৰু ৰাইজ হ'ব বেছি হ'ব কিয়নো ভোডাফোন এয়াৰটেল যেনেকৈ এতিয়া প্ৰাইস বিলাক বেছি কৰাই আছে তো তেওঁলোকে যেনেকৈ কৰিব এতিয়া জিঅ'ৰ ফালৰ পৰা হয়তো প্ৰাইস বিলাক বেছি হ'ব এইটো হয়তো ডিসেম্বৰৰ ফালৰ পিছত আমি গম পা যাব ডিসেম্বৰত এয়াৰটেল আৰু ভোডাফোনে তেওঁলোকৰ প্ৰাইস বিলাক তেওঁলোকে ডিসাইড কৰিব আৰু জিঅ'ৰ ফালৰ পৰা হয়তো অতি সোনকালে এই প্ৰাইসটো বেছি হোৱাৰ কিছুমান আপডেট আহিব তো যেতিয়াই আহে মই আপোনালোকক জনাই দিম তো আশা কৰো ভিডিওটো আপোনালোকে চাই ভাল পালে আৰু যদি আপোনালোকে প্লিজ সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব বাটনটো দবাই দিব আৰু ঘণ্টা বাটনটো দবাই দিব আৰু মই এনেকুৱা ধৰণৰ বহুতো টেকন'লজি খবৰ লৈ আনো আপোনালোকৰ মাজলৈ আৰু আপোনালোকে অতি সোনকালে এই চেনেলটোতে আপুনি চাব পাৰিব টেকন'লজি খবৰ আৰু আশা কৰো ভিডিওটো আপোনালোকে ভাল পালে যদি ভাল পালে আপোনালোকৰ ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰিব ধন্যবাদ